কাহিনীটো আৰম্ভ হয় এৰিকৰ পৰা। এজন ল'ৰা যিয়ে অকলে এটা নিৰ্জন দ্বীপত উপস্থিত হয়। দীঘলীয়া ড্ৰাইভৰ পাছত গাড়ী এখনৰ ওচৰত ৰৈ যায়। দেখা গ'ল গাড়ীখন তাৰ বন্ধু ডেনিছৰ। এৰিক গাড়ীৰ পৰা নামি ৰঙা বেগ এটা উলিয়াই 2খন গাড়ী নম্বৰ প্লেট সলনি কৰে। ইয়াৰ পিছত গাড়ীবোৰৰ আঙুলিৰ চাম মচি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। সাগৰৰ পাৰৰ এটা ঘৰৰ ওচৰলৈ আহিল। পিষ্টলটো উলিয়াই গোটেই ঘৰটোত তালাচী চলালে, কিন্তু তাত কাকো নাপালে। গম পোৱা যায় যে সি ডেনিছ নামৰ এগৰাকী মহিলাক বিচাৰিছে, কিন্তু তাত কোনো নাছিল। হঠাৎ তাৰ এনে লাগিল যেন কোনোবাই তাক মাতি আছে। চাবলৈ ঘৰৰ বাহিৰলৈ ওলাই গ'ল, যদিও আশে-পাশে কাকো দেখা নাপালে। সি আকৌ একেটা মাত শুনিলে আৰু সেই শব্দৰ পিছা কৰি সি সাগৰৰ পাৰ পালেগৈ। তাতে ধাতুৰ টিউব এটা আৰু তেজ পৰি থকা দেখিলে। তেজ দেখি এৰিক খন্তেক সময়ৰ বাবে আতংকিত হৈ পৰিল। ওচৰতে এগৰাকী মহিলাৰ ব্ৰেচলেটো দেখা পালে। তাৰ অনুভৱ হৈছিল যে সেইটো হয়তো ডেনিছৰ হ'ব পাৰে, কিন্তু সি নিশ্চিত নাছিল। সেয়ে ওচৰতে পৰি থকা বাল্টিটো তুলি চাফা কৰি সাগৰত পেলাই দিলে। তেনেতে আকৌ কোনোবাই তাক মতা শুনা পালে। এয়া আছিল ডেনিছৰ পুত্ৰ আৰু এৰিকৰ সংগী মেটেই মাকৰ কথা সুধিলে। এৰিক তাক ক'লে, মই তাইক ইয়ালৈ অহা দেখা নাছিলো। যেতিয়া তেওঁলোকে ঘৰত উপস্থিত হয়, তেতিয়া সিহঁতে দেখিলে যে পলো আহি পাইছে। পল আছিল সিহঁতৰ চতুৰ্থ সহযোগী। আচলতে কি হৈছে কওঁ, তেওঁলোকে $10 মিলিয়ন এখন ছবি চুৰি কৰিছিল। সিহঁতৰ পৰিকল্পনা আছিল এই ঘৰতে থাকি তাৰ পিছত এই দেশ এৰি যোৱা। পেইণ্টিংখন আছিল ডেনিছৰ লগত, সেয়ে প্ৰথমে তাই আহিব লাগিছিল, এতিয়া তাই নাই। এওঁলোকৰ এনে লাগে যে এৰিক নিশ্চয় ডেনিছক হত্যা কৰিছে, কাৰণ ডেনিছৰ লগত যিখন ছবি হ'ব লাগিছিল সেইখন সেই সময়ত এৰিকৰ লগত আছিল, আৰু স্পষ্টভাৱে ডেনিছক হত্যা কৰিলে তেওঁৰ অংশও বৃদ্ধি পালেহেঁতেন। অৱশ্যে পল আৰু মেটে এৰিকক এই কথা নকয়। সিহঁতে এৰিকক কয়, আমি এদিন ডেনিছ ইয়ালৈ অহালৈ অপেক্ষা কৰিম আৰু সি নাহিলে আমি গুচি যাম। এৰিক সিহঁতৰ সকলো ফোন লৈ ৰঙা বেগটোত ভৰাই সাগৰৰ মাজত পেলাই দিয়ে। এৰিক ঘূৰি অহাৰ লগে লগে সাগৰৰ পৰা অহা এটা অদ্ভুত শব্দ শুনিলে। শব্দটো ইমানেই ডাঙৰ আছিল যে মেট আৰু পলি স্পষ্টকৈ শুনা পাইছে। আটাইতকৈ আচৰিত কথাটো আছিল যে এই শব্দটোৱে তিনিওজনকে সন্মুখিত কৰিছিল। তিনিওজনে জম্বিৰ দৰে খোজকাঢ়ি শেষত সাগৰ পায়। যেতিয়া সিহঁতৰ চেতনা ঘূৰি আহে, তেতিয়া সিহঁতে তালৈ কিয় আহিছিল সেইটো নিশ্চিত নহয়। যিয়েই নহওক, ঘৰলৈ উভতি আহি ভাবে যে সেয়া নিশ্চয় ক্লান্তিৰ বাবেই হৈছিল, আৰু সিহঁত শুবলৈ সিদ্ধান্ত লয়।